কেতিয়াও বেয়া নহয়। সেইকাৰণে লৈ আমি এই চিৰ যুগমীয়া অসম ৰক্ষা কৰাৰ মানে পৃথিৱীখনক সহায় কৰা বুজায়। আমি যদি অসমখনক ৰক্ষা কৰোঁ পৃথিৱীখনক সহায় কৰা বুজায়। অসমৰ মানুহবোৰ যদি শক্তিশালী বাহুবলী হৈ থাকোঁ তেতিয়া মানৱ জাতিৰ কাৰণে ইও এটা আদৰ্শ হৈ যায়। যেনেকৈ অসমৰ বিহুটো চাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইৰ মানুহে চাবলৈ আহিম বুলি ভাবে। আমেৰিকা, লণ্ডন, অষ্ট্ৰেলিয়াত থকা অসমীয়া মানুহখিনিয়ে বিহু এপাক হ'লেও নাচিবলৈ মন কৰে, তাতে অনুষ্ঠান পাতে নাপাতে বাৰু। আমি আজিকালি মোবাইলত দেখিছোঁ, টিভিত দেখিছোঁ। গতিকে এই যে কথাবোৰ চিৰ যুগমীয়া অসম ৰক্ষা কৰাৰ ক্ষেত্ৰতে আছে। এতিয়া আমি যেতিয়া ধৰিত্ৰী বুলি ক'লোঁ কথাটো অলপ বহললৈ গুচি যায়, হয় নহয় বাৰু? এতিয়া আমি ধৰিত্ৰীখনত ৰৈ আছোঁ। এই পৃথিৱীখনৰ এদিন জন্ম হৈছে। 1 ছেকেণ্ডত দুফালে 250 কিলোমিটাৰ স্পীডত সূৰ্যটো গৈ থাকে আৰু পৃথিৱীখন 31 কিলোমিটাৰ স্পীড গৈ থাকে। এই যে নিয়মবোৰ আমি পৃথিৱীখন ঠেলি দিছোঁ নি মানুহে? নাই ধৰা ন? এই যে হ'ল প্ৰকৃতিৰ বিজ্ঞান, সেইটো প্ৰকৃতিৰ ধৰ্মৰ লগতো মিলাব পাৰোঁ। যিবোৰ মানুহে বনাইছোঁ, গাড়ী, মটৰ, টিভি আৰু এই লাইট, এইবোৰ মানুহৰ বিজ্ঞান। এই যে প্ৰকৃতিৰ বিজ্ঞানটো আচৰিত কথা, হয়নে? এতিয়া কোৱাচোন মোৰ লগত, আমি চেনেহৰ অসম ৰক্ষা কৰিবলৈ প্ৰকৃতিৰ ডাক্তৰ এটা দায়িত্ব গ্ৰহণ কৰিম। নতুন প্ৰজন্মক প্ৰকৃতি প্ৰেমী কৰিবলৈ নিজৰ দায়িত্ব পালন কৰাৰ লগতে চিৰ যুগমীয়া পৰিৱেশ ৰক্ষা কৰিবলৈ সংকল্প লৈছোঁ। গছে গছে পাতি দিলে গানটো মোৰ লগত একেলগে দেই, সকলোৱে যোৱা হয় নহয়? গোৱা। গছে গছে পাতি দিলে ফুলৰে হৰাই, কি ৰাম ৰাম ফুলৰে হৰাই, ফুলৰে হৰাই। গছে গছে পাতি দিলে ফুলৰে হৰাই, কি ৰাম ৰাম ফুলৰে হৰাই, ফুলৰে হৰাই। কোৱাচোন, নাহৰ ফুলে নোহোৱাই গগৰ ফুলে হুৱাব, গগৰ ফুলে নোহোৱাই ফুলে হুৱাব। হাতখন এনেকে কোৱা। মহাসাগৰ এটি আনিম, হাত মানিকৰ ধন, মেঘৰ বুকু ফালি ছিঙিম, বিজুলী ফুল কোমল। যদি মানিক ফুলে নোহোৱাই হাত ধৰিতে তোৰ, হিয়া ফালি উলিয়াই পিন্ধাম, বেজাল পোৱাল মনে মোৱাই। এনেকুৱা ধুনীয়া গান লিখা মানুহ অসমত জন্ম আছিল বিষ্ণুৰাভাৰ। বিষ্ণুৰাভাৰ প্ৰতিটো কথা যিবোৰ কৰিছিলে, প্ৰতিটো কলা বুলি ক'ব পাৰোঁ, প্ৰতিটো যুগ বুলি ক'ব পাৰোঁ। বিষ্ণুৰাভাই গান গাইছিল, কবিতা লিখিছিল, নাটক কৰিছিল, খেল খেলিছিল, ছবি আঁকিছিল, 15টামান ভাষাত কথা ক'ব পাৰিছিল। এইটো এটা যুগ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল, কৃষক শ্ৰমিকৰ বাবে আন্দোলন কৰিছিল আৰু তেওঁ এটা লিখি দিছিল, এই আজাদী জোতা হে। তেতিয়া তেওঁক আকৌ পুলিচে বিচাৰি ফুৰিছিল। যুগ। আৰু সেই বিচাৰি ফুৰোতে তেওঁ গলিয়ে গলিয়ে গাঁৱৰ মানুহৰ গলিয়ে গলিয়ে গৈ বেলেগ বেলেগ ভাষাৰ মানুহৰ বুৰঞ্জী বুজি পাইছিল, ভাষা একানে ক'ব পাৰিছিল, 108টামান নাচ দিব পাৰিছিল। এইবোৰ চব যুগ। এতিয়া যে খুব ধুনীয়াকৈ মোৰ কথাখিনি শুনিছা, সিও এটা যুগ। এই কথাখিনি শুনি কাৰোবাক অকণমান বুজাবা, সিও এটা যুগ। তোমালোকে ভালকে যে অকল দিনটো লৰ মাৰি ফুৰি মোৰ গাটো ভাল কৰিম তেনেকুৱা অকলে সেইটো যুগ বুলি ন। তোমাৰ কাপোৰ কানিখিনি ধুনীয়াকৈ তোলা, ঘাটো ভাল তোলা, এইবিলাকো যুগ। মানে নিজৰ জীৱনটো আৰু মগজুটো ধুনীয়াকৈ ৰখাটোৱে হ'ল যুগ। এই যুগ দিৱসটো পাৰ হৈ গ'ল। বিষ্ণুৰাভাৰ দিৱসৰ পাছদিনা শুনে 20 জুন আৰু 21 জুনত যোগ দিৱস হৈছে, আৰু 20 জুনত ৰাভা দিৱস হৈছে। আৰু বিষ্ণুৰাভাৰ সেই গানবোৰ বিলতে হালিছে ধুনীয়া খুলি, ৰৈ ৰৈ কেতেকী নাই মাতৰ মাত আনি চলা আইৰে আমি কাটি অসমীয়া, কোনো এটা গানেই বেয়া নহয়। আৰু ইফালে বিপ্লৱী যিটো গান, বল বল কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, অ অসমীয়া ডেকা দল, আজি তোৰ এই তেজাল বদল মলিন কিয় হ'ল। আজিও যেন সেই প্ৰাসংগিকতাত আজিও আছে। আজিও আমি দেখাৰ মাজত কেতিয়াবা মলিন দেখো নেদেখো? সকলোৱে ওপৰলৈ চাবা দেই, ওপৰলৈ মোৰফালে চাই থাকিবা, এইফালে দুজন মালে তলফালে চাইছে, টোপনি ধৰিব নহয়, ওপৰলৈ চাবা। সকলোৱে ওপৰলৈ চাব লাগিব, তেতিয়া কথাখিনি ভাল লাগিব ন। এতিয়া কি হ'ল, বিষ্ণুৰাভাই যেতিয়া কথাবোৰ লিখে, ৰৈ ৰৈ কেতেকী বিনাই, কেতেকী মানে কি? মই কেতেকী, ভাল লাগে মাতটো, মই কেতেকী হুই হুই কু। এই যে মাতবোৰ ইমান মিঠা। হাঁহি উঠা কথা এটা কওঁ নেকি বাৰু? আমি যে কথা কওঁ, মানুহৰ ভাষা আছে, আমাৰ ইমান ওচৰতে কোনোবা এটা ভাষাৰ মানুহে কথা ক'লে বুজি নাপাওঁ ন। মিচিং মানুহ ভাষাটো বৰ টান লাগে ন, তেওঁলোকে ক'লে আমি বুজি নাপাওঁ। কিন্তু কুলি চৰাই এজনী যদি আমেৰিকাও হয়, অসমত চিঞৰিলে এয়া অসমৰ কুলিজনীয়ে চিনি পায়।
আমেৰিকা কাউৰীজনীয়ে কা ক'লে, অষ্ট্ৰেলিয়া কাউৰীজনীয়ে চিনি পায়। তাৰমানে তেওঁলোকৰ ভাষাটো সাংঘাতিক ইণ্টাৰনেশ্যনেল ন, কিন্তু মানুহৰ বহুত ভাষা, মানুহৰ বহুত ধৰ্ম আছে। কিন্তু সেইটোৱে কৈছে আদাম হাবিয়ে গাইছে, মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন কৰ নাই, হিন্দু কি মুছলমান একেই আল্লাহ দৰমান, মোৰ মনত একেটি ভাৱ। যেতিয়া গাইছিলে তেওঁ চকুকেইটা খাৰি পিনে নদীত পেলাই দিছিলে ৰজা ঘৰ মানুহ। নিষ্ঠুৰ ন সেইটো এটা। আমাৰ বিষ্ণুৰাভাক একদম জেললৈ লৈ গৈছিলে এইবোৰ আন্দোলন কৰাৰ কাৰণে বা ভাল কথা মান থকাৰ কাৰণে। আৰু এনেকৈয়ে বহুত কাহিনীও লুকাই আছে মহান পুৰুষসকল। জয়মতী, কুশল কোঁৱৰ, কনকলতা, ভোগেশ্বৰী ফুকননী আধা বয়সতে মৰি গ'ল, হয়নে? মৰি গ'ল নে? আধা বয়সতে মৰি গ'ল, হয়নে? এই যে সেইকাৰণে আমি প্ৰকৃতি প্ৰেমী হ'লে আমাৰ জীৱনবোৰ ধুনীয়া হ'ব। প্ৰকৃতিৰ কথাবোৰ অলপ বেছিকে পাতিবও লাগিব লগৰ লগত, হয়নে? আমি চোৱা এই বতাহজাকে অলপত সহায় কৰি আছে, কিমানে পাতো আমি কম পাতো নাপাতো। এতিয়া চোৱা ইমান দূৰৰ পৰা বেলেগ বেলেগ ঠাই থাকি এনেকে থকা আছে। আৰু এই ছাৰসকলে সদায় কিজানি এনেকেই থাকে নিজৰ ঘৰখন এৰি, ইমান ত্যাগী। কালি মই যিটো চাবুৱাত আছে সেইটো প্ৰশিক্ষণ কালি মই এনেকে বক্তৃতা দিছিলোঁ, ছাৰজনে মোক কৈছিল, মই বোলে বহুত দিনৰ মূৰত এদিন গৈছিলোঁ আৰু একেদিনাখনে গুচি আহিলোঁ। এই ল'ৰা ছোৱালী মৰমত আৰু এই ঘৰত থাকিলেওতো নহ'ব। এই যে কথাবোৰ তাৰ লগত সম্বন্ধ আছে। গতিকে ছাৰৰ কথা যি শুনে, মই LP স্কুলৰ পৰা এতিয়ালৈকে বহুত ছাৰ লগ পোৱা হ'লনে? এতিয়া যিখিনিয়ে বুজাইছে সেইখিনি ছাৰৰ কথা যি শুনিব তেতিয়া তেওঁলোক ধুনীয়া হ'বই, হয়নে? এইফালৰ খিনি দুজন মানে তললৈ মুখ কৰি আছে ন, এইফালকে চোৱাব আছেনে? টোপনি ধৰিছে। এইফালে মূৰটো অলপ ওপৰলৈ কৰিব লাগিব এইটো ন, পুলিচৰ ডিউটিটো অলপ বেলেগ নহয়, ওপৰলৈ কৰি থাকিলে ভাল লাগে ন, তললৈ কৰি থাকিলে কিজানি আহি টোপনি ধৰিব, হয়নে? মোৰ ছোৱালীজনী জুইয়ে পুৰিলে দেই, 8 দিনমান হস্পিটেলত আছে, তথাপিও মই এনেকে কথাবোৰ কৈ আছো। কেলে? কিলে যে ল'ৰা ছোৱালী গম পাওঁ, এটা কথা ক'লে ভাল লাগে, হয়নে? এই যে শৰীৰটো শক্তি আমি ৰাখিবই লাগে। আজি গছ গছনি একেডোখৰ জেগাত আছে, ক'ৰবালৈ যাব পাৰে জানো? নোৱাৰে। ৰাতি দিন চৰাই চিৰিকটি গান গাই ফুৰিছে, কিমান প্ৰকৃতিৰ কথা। এতিয়া আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে ষ্ট্ৰং হ'বই লাগিব। সেইকাৰণে বিষ্ণুৰাভাই কি গাইছিলে? কাষতি কলচী লৈ যায় অ ৰচকী বাই। ৰচকী বাই মানে কি? আমি ভাবো কি বেয়া শব্দ বুলি ন, কিন্তু ৰচকী বুলি ক'লেও বিষ্ণুৰাভাৰ গানটো ভাল লাগে। জ্যোতিপ্ৰসাদে তই কৰিব লাগিব অগ্নি স্নান, সাজু হ নৱজোৱান, সাজু হ নৱজোৱান, তই বুলি কৈছে, তই কৰিব লাগিব অগ্নি স্নান, হয়নে? তোৰে মোৰে আলু কৰে যাত্ৰা, তই বুলি কৈছে, তোৰ বুলি তথাপিও ভাল লাগে। কিয় ভাল লাগে? যে আপোন আপোন ভাৱ এটা লাগে। গতিকে মই আজি এদিনৰ কাৰণে লগ পাইছোঁ, মোৰ নামনিৰ ফালে লগ পাইছোঁ, তথাপিও কিবা আপোন আপোন লাগিছে নাই লগা বাৰু? লাগিবই লাগিব। কাৰণ মই ধুবুৰী, কুকুৰাঝাৰ, গোৱালপাৰা বহুত গৈ স্কুলত মিটিং মাৰিছোঁ, ৱাল ৰাইটিং কৰিছোঁ। আজি 25 বছৰত কিমান 20,000খন মিটিং দিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে আখৰ লিখিছোঁ। মটৰচাইকেলখন হ'ল ভূটানত গৈ লিখি আহিলোঁ। মোক ক'ত সাহস আহি যায়, ভূটানত লিখিবলৈ মন গৈছে, লিখি আহিলোঁ। শ্বিলঙত লিখিছোঁ, ৰঙালেণ্ডত লিখিছোঁ। গতিকে এই যে প্ৰকৃতিটো ৰক্ষা কৰাৰ উদ্দেশ্য আছে। আজি যে কৰোণা হ'ল, বেমাৰ হ'ল, কিয়? প্ৰকৃতি বেয়া কৰাৰ কাৰণে। সেই প্ৰকৃতি কোনো প্ৰাণীয়ে বেয়া কৰা নাই, কৈছোঁ। কোনে কৰিছে? কোনে কৰিছোঁ? মানুহে কৰিছে। এতিয়া যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন হ'ল, কোনোবা এখন দেশে কৈছে তোৰ দেশখন 10 মিনিটত ধ্বংস কৰি দিম বম মাৰি। সেইটো জানো গৌৰৱৰ কথা? গৌৰৱ নে দুখৰ কথা? এইটো দুখৰ কথা। ক'লে যদি তোৰ দেশখন মই 10 মিনিটত চব প্ৰদূষণ নাইকিয়া কৰা বম মাৰি দিম। তোৰ দেশখনত বোলে ফুলৰ গছ নাই, মই 100 কোটি টকা দিম। ফল মূলৰ গছ নাই, 200 কোটি টকা দিম। সেইটো গৌৰৱৰ কথা হৈছিলে। সেই কথাটো পাহৰি গ'ল, বোলে তোৰ দেশখন 10 মিনিটত ধ্বংস কৰি। সেইটো কথা আমাৰ গাঁৱৰ বুঢ়ী মানুহজনে, বুঢ়া মানুহজনে ক'বলৈ ভাল কথা কোৱা নাই। গতিকে বিজ্ঞান, ধৰ্ম একোৱে যেন সকলো হাৰ মানি আমি দুখ লাগে ন। সেইকাৰণে মহান পুৰুষ সকলোৱে কৈছে সমানভাৱে জীয়াই থাকি প্ৰাণী জগতে যিটো আনন্দ পাইছে আমি যেন পাব লাগে। এতিয়া কোৱাচোন, একেলগে কোৱাচোন, বল 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 কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, অ অসমীয়া ডেকা দল, অ অসমীয়া ডেকা দল, অ অসমীয়া ডেকা দল, অসমীয়া ডেকা দল, আজি তোৰে তেজাৰ বদন মলিন কিয় হ'ল, মলিন কিয় হ'ল, মলিন কিয় হ'ল, অসমীয়া ডেকা দল,
সকলোৱে মা দেউতা নামত এটা গাইছো দেই। সাগৰ সংগম কত নাসাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ অশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত। সাগৰ সংগম কাৰ নামত গালো? মা দেউতাৰ নামত। মই যদিও মা দেউতাক দেখা নাই, সকলোৰে চকুতে মই মা দেউতাক বিচাৰি চাইছো। মইতো দেখাও নাপাওঁ ন, ইয়াৰ নাম সকলোৰে ককা আইতা আৰু এনাই পোখাও। এনাই পোখা গম পাইছে নহয়? নিজৰ মাকৰ মাক দেউতাকক এনাই পোখা আমি কওঁ। সেইকাৰণে এনাই পোখা আৰু ককা আইতাৰ নামত এটা গাইছো দেই। এইটো পাৰ্বতী প্ৰসাদৰ গান খুব ধুনীয়া। গৰখীয়া হেৰো গৰখীয়া কিহুৰ বজালি কিহুৰ বজালি দুপৰীয়া পথাৰৰ মাজতে চাহতৰ তলতে মহৰ শিঙৰ পে পাতিবাই। ভাল লাগে ন? খুব নতুন প্ৰশিক্ষকসকল। সেইকাৰণে কিছুমানে কয় যে মোক কালি চাই মানে ভালেই ভাল, তথাপি কিছুমানক অলপ দিগদাৰ হৈছে, এনেকে কৈছে নতুন হৈছে নহয়। এই বিষয়টোৱে খুব জটিল, খুব নিয়ম শৃংখলাৰ মাজত থাকিব লাগিব আৰু এই মানৱতা যিটো নিয়ম শৃংখলা ৰক্ষা কৰিব লাগিব, চাহসকলৰ কথা শুনিব লাগিব, তেতিয়াহে ধুনীয়া হ'ব, নহয় জানো? তো এতিয়া সকলোৱে আমি নাতি আছিলো নাই? ঘৰবাৰ নাতি আছিলো ন? কিমান মৰমে এনাই কোঠাকে চুমা খাই আমাক ডাঙৰ কৰিছে, মৰম কোনে। আমাক মায়ে চোলা কাপোৰ পিন্ধাই স্কুললৈ পঠিয়াইছিল নাই? পঠিয়াই বাৰু পঠিয়াইছিলে। চোৱা এক ছেকেণ্ডত এটা শব্দ কলে গুচি গ'ল, মই ল'ৰাকালৰ ইমান কি আছিলো মনত পৰি গ'ল। চোলা পিন্ধাই দিছিল, পেণ্ট পিন্ধাই দিছিল। সেই দিনটো আকৌ ঘূৰাই পাম জানো? এতিয়াও নাপাওঁ, কোটি টকা দিলেও নাপাওঁ। আৰু 10 বছৰ পাছত প্ৰত্যেকেই বেলেগ বেলেগ ঠাইত থকা হ'ব। এই পৰিৱেশটো পোৱা হ'বনে? মাক তোক মনত পেলাব পাৰিব এনেকে ছাৰে পঢ়াইছিলে এনেকে।